এইজোপা হৈছে আমাৰ ঘৰৰ আম গছ। ইয়াৰ আমখিনি আমি গোটেইখিনি পাৰি পেলালোঁ আজি, আৰু আমবোৰ আমি কি কৰোঁ কি নকৰোঁ আপোনালোকে চাই থাকক। হাই এভৰিৱান, মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে মোৰ আগৰ ভিডিঅ'বোৰ চাই ভাল পাইছে, আৰু যদি এই ভিডিঅ'টো আপোনালোকে চাই ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে চাই, লগতে শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব, ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। আহক এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এইখিনি আম পাৰি আনিলোঁ। ইয়াৰে কেইটামান এনেকৈয়ে খাম চকলিয়াই, আৰু কেইটামান আচাৰ থ'ম, মিঠা আচাৰ থ'ম মই। আৰু মিঠা আচাৰ আমৰ কোনে কোনে খাই পাইছে মোক কমেণ্ট কৰি জনাবচোন। এইফালে মাক লগাই দিছোঁ আম কটাত। শাহুমা হয়, আম কাটিছে চকলিয়াই খাবলৈ, আচাৰ কাৰণে থ'বলৈ মই নিজে কাটিম। ধুব নালাগে, মই ধুই আনিছোঁ। আৰু এইজোপাই হৈছে আম গছজোপা, য'ৰ পৰা আমি এতিয়া পাৰি আম খাব লৈছোঁ। আমবোৰ খাবলৈ বহুত মিঠা, কিন্তু পোক বহুত ওলায়, গতিকে বহুত কাটিলেহে অলপমান ওলায়গৈ আৰু খাবলৈ। আৰু এইফালে আমাৰ এইটো গোহালি, গৰু এটা আছেগৈ, আৰু মই এতিয়া গৈ আছোঁ এইফালে ভোট জলকীয়া আনিবলৈ, লগত সানি খাবলৈ বুলি। আমাৰ ঘৰত বহুত পাব ভোট জলকীয়া গছ। এইবিলাক দেখিছে জাতি জলকীয়া গছ হয়, আৰু এইবিলাক দেখিছে এইফালে ভোট জলকীয়া, এইবিলাক ৰঙা ৰঙা হৈ পকি আছে। এইটো মই লৈ যাম এতিয়া। এইখিনি হৈ গ'ল খাবলৈ, চকলিয়াই মেলি ৰেডি, এতিয়া খাম আৰু। আৰু এইফালে পাপাই খাই আছে দেখিছে, দাঁত নাই, পূৰা চোবাইছে। শহুৰ দেউতা হয় তেওঁ মোৰ। লোভ লাগিছে। আচাৰ বনাবৰ কাৰণে থৈ দিয়া আমকেইটা মই এইদৰে কাটি ল'লোঁ, চকল চকল কৰি, আৰু বাকলিটো থৈ দিলোঁ, খাবলৈ ভাল হয় আচাৰটো তেতিয়া। আৰু এইফালে মই লৈছোঁ এইখিনি মছলা, ইয়াত গোটা ধনিয়া, জিৰা, চবেই আছে ইয়াতে, সৰিয়হ, বগা সৰিয়হটো আছে। আৰু এইফালে মই গেছ গৰম পাতি দিছোঁ, আৰু কেৰাহীখন গৰম হ'বলৈ, আৰু এইকেইটা জলকীয়া লৈছোঁ, বেছি লোৱা নাই জলকীয়া, কম লৈছোঁ। এইফালে কেৰাহী গৰম হৈ গৈছে, এতিয়া মছলাখিনি মই দি দিছোঁ, আৰু মছলাখিনি অলপ সময় ভাজি ল'ম, মছলা অলপ গোন্ধটো অহালৈকে, তাৰপাছত নমাই দিম। একেবাৰে নাভাজোঁ, দেৰি হ'লে নহ'লে খাবলৈ বেয়া হ'ব। আনফালে মই গুড় কাটি লৈছোঁ অলপ, বেছি লোৱা নাই, অকণমানহে লৈছোঁ, পকা আম যিহেতু মিঠা হ'বই। আৰু এইফালে মই মছলাখিনি মিক্সিত দি ল'লোঁ, আৰু এইফালে মই কেৰাহীত তেল দি দিছোঁ, তেল বেছি নিদিওঁ, অলপহে দিম, আমো কম যিহেতু। তেল গৰম হৈ গৈছে, এতিয়া মই সৰু চামুচেৰে এচামুচ নিমখ দি দিছোঁ, কেইটামান গোটা জলকীয়া দি দিছোঁ ইয়াত। এইকেইটা ঘৰতে লগা হয়, আমাৰ নিজৰ বাৰীয়ে। লগতে পিচি থোৱা মছলাখিনিও মই দি দিছোঁ, সৰু চামুচেৰে 4 চামুচ। এতিয়া মই এইখিনি 2 মিনিটমান সিজিবলৈ দিম। ইয়াতে এতিয়া মই সৰু সৰুকৈ কাটি থোৱা গুড়খিনিও দি দিম। এইখিনি এতিয়া ভালদৰে লৰাই লৈ মিক্স কৰি অলপ সময় সিজিবলৈ দিম।
এইখিনি ভালদৰে মিক্স হৈ গৈছে, গতিকে ইয়াত মই এতিয়া আমখিনিও দি দিম আৰু মছলাখিনিৰ লগত আমখিনি ভালদৰে মিক্স কৰি ল'ম। এইখিনি সময়ত মই গেছটো একেবাৰে কম কৰি লৈছোঁ আৰু ভালদৰে মিক্স হৈ যোৱাৰ পাছত এইখিনি মই ঢাকনিৰে ঢাকি থৈ দিম। এয়া চাওক, আমৰ আচাৰ আমাৰ হৈ গ'ল বনাই। এতিয়া ঠাণ্ডা হ'বলৈ অলপ সময় ৰাখি দিম ইয়াতে। এয়া আমাৰ আচাৰ ঠাণ্ডা হৈ গ'ল। এইদৰে কোনে কোনে বনাই খাইছে মোক কমেণ্ট কৰি জনাবচোন। আচাৰটো খাবলৈ খুব ভাল হয়, টেষ্টি হয় খাবলৈ বহুত। আম বেছি নাছিলে, গতিকে আচাৰটো অলপ কম হ'ল, দেখিছে ভৰ্তি নহ'লেই, আধাতে থাকি গ'ল। আৰু এইখিনি এতিয়া মই ৰ'দত দিম। ইয়াত আছে আমৰ আচাৰ আছে, কঁঠাল আছে আৰু বিলাহী আছে। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।